তেওঁ মোক ভৰি দান কৰা নাই, মোক তেওঁ জীৱন দান দিলে। মোক ভৰি এখন নহয় একদম জীৱন এখন নতুন জীৱন এখন দান দিলে। মই তেখেতৰ বাবেই এতিয়া খোজকাঢ়িবও পাৰোঁ আৰু কামো কৰিব পাৰোঁ। তেখেত সঁচাই ভগৱান তুল্য। এতিয়া খোজকাঢ়িব পাৰিছোঁ আৰাম ধুনীয়াকৈ, কামো কৰিব পাৰিছোঁ। তেখেতে একদম ভগৱান তুল্য। এখন কৃত্ৰিম ভৰি উপহাৰ পালে লখিমপুৰৰ এজন ই ৰিক্সা চালকে। মিস্ত্ৰী কাম কৰি পৰিয়াল পোহপাল দিছিল অনুৰাগ দাস নামৰ এই যুৱকজনে। মই এলুমিনিয়াম মিস্ত্ৰী কৰি আছিলোঁ। এতিয়াতে অকলে নোৱাৰে নহয়, 5জন মানুহ কেনেকৈ চলাব অকলে। মই ঘৰৰ এতিয়া ডাঙৰ ল'ৰা, এতিয়া দায়িত্বটো এতিয়া ময়ো ল'ব লাগে। কামলৈ আহি থাকোঁতেই এটা দুৰ্ঘটনাত শুভৰিখন হেৰুৱাই তেওঁ 1.5 বছৰ ধৰি পৰি আছিল বিচনাত। কামত আহোঁতে মোৰ বাইপাছত বাইক এক্সিডেণ্ট হৈছিলে। বাইক এক্সিডেণ্ট ভৰিটো তাৰমানে কাটিবলগীয়া অৱস্থা হৈ গ'ল। পিছত সেইটোৱে অপাৰেশ্যন হ'ল, কাটা হ'ল। তাৰপিছত ঘৰত বহুদিন পৰি আছিলোঁ। এতিয়া তেওঁ বৃত্তিৰ সৈতে গৈ সহায় বিচাৰিছিল লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ওচৰত।